আজি মই বনাবলৈ লৈছোঁ এতিয়া বৰ্তমান এভেইলেবলকৈ আমাৰ গাঁৱে ভূঞে পাই থকা এবিধ বস্তু টেঙামৰা মই গুটি অংশৰ পৰা এৰুৱাই ওপৰৰ বাকলিটো যিটো অংশ খোৱা হয় সেই অংশটো ধুনীয়াকৈ উলিয়াই ধুই বাঁহৰ খৰাহিত দি ৰ'দত শুকুৱাই নিয়ৰ কৰি লৈছোঁ। পানী থাকিলে যিহেতুকে ভেঁকুৰি যাব ধুনীয়াকৈ এতিয়া অকণো পানী নাই, ধুনীয়াকৈ শুকুৱাই লৈছোঁ ৰ'দত দি। আৰু এয়া মই লৈছোঁ অলপমান জিৰা পাউডাৰ, আৰু এয়া লৈছোঁ মই ৰেড চিলি পাউডাৰ, নিমখ লৈছোঁ এইখিনি। এয়া লৈছোঁ চেনি, টেঙামৰা গুটিৰ পৰাই মই পোৱা 250 গ্ৰামমান লৈছোঁ। আৰু এয়া মই চেনিও ঠিক সম পৰিমাণৰ 1 পোৱা অলপ বেছি লৈছোঁ। এতিয়া মই এই কেৰাহীখন গৰমাই লৈছোঁ। কেৰাহীখন গৰম হোৱাৰ লগে লগে মই টেঙামৰাখিনি দি দিম। কেৰাহীখন সুন্দৰকৈ গৰম হৈ গৈছে। তেল ব্যৱহাৰ নকৰোঁ যিহেতুকে, সেইবাবে মই এই টেঙামৰা গুচোৱা অংশখিনি কেৰাহীখনত ধুনীয়াকৈ দি দিছোঁ। আৰু এতিয়া মই নিমখখিনি দি লৰাই থাকিম। লৰাই থাকিলে সেই বস্তুটো পমি যাব, মানে গলি যাব। গলি গৈ ধুনীয়াকৈ জেলিৰ নিচিনা যেতিয়া হৈ যাব, তেতিয়া মই নিমখখিনি দি দিছোঁ। মছলাও অলপ পৰি গ'ল। মোবাইলটো ধৰিবলৈ যিহেতুকে অসুবিধা কোনো নাই, সেইবাবে মই নিজেই ধৰি ল'বলগীয়া হৈছে। এনেকৈ আপোনালোকে বনাই চাই চাবচোন। টেঙামৰা যেতিয়া গছ হয়, তেতিয়া আমি সেই গুটি লাগিলে এনেই পেলাই দিয়াতকৈ, কিনা জেম খোৱাতকৈ এনেকৈ ঘৰতে জাম বনাই ল'লে নিজৰ এটা বনাবলৈও শিকা হয় আৰু এটা ফ্ৰেছ জাম খোৱা হয়, খাবলৈ পোৱা হয়। এনেকৈ লৰাই থাকিব, গলি নোযোৱালৈকে এনেকৈ লৰাই থাকিব। ভিডিঅ'টো স্কিপ নকৰি চাই থাকক আপুনি। দেখিছে লাহেকৈ গলিবলৈ আৰম্ভ কৰিছে। এনেকৈ কণ্টিনিউ লৰাই থাকিব লাগিব, নহ'লে লাগি ধৰিব। এনেকৈ লৰাই থাকিব। দেখিছে কি ধুনীয়াকৈ লাহেকৈ জেলিৰ নিচিনা হ'বলৈ আৰম্ভ কৰিছে। এনেকৈ লৰাই থাকিব সম্পূৰ্ণ গলি নোযোৱালৈকে ভাজি থাকিব। এনেকৈ লৰাই থাকিব। দিছে অলপ গোটা অংশ আছে, এইবিলাকো গলি যাব। গোটা অংশ আছে, সেইটো ভাজিবৰ কাৰণে এনেকৈ হেঁচি হেতাখনৰ পিছফালেদি এনেকৈ হেঁচি পিহি দিলে ধুনীয়াকৈ ভাগি যাব। গোটা অংশ প্ৰায় নোহোৱা হৈছেগৈ। এতিয়া মই ইয়াত আগতীয়াকৈ যুগুতাই থোৱা এই মছলাখিনি দি দিছোঁ। মছলাখিনি দি মই এনেকৈ অলপ সময় এনেকৈ লৰাই দিম, যাতে মছলাখিনি সকলোতে মিহলি হৈ পৰে। মছলাখিনি দিয়াৰ পিছত প্ৰায় 2 মিনিট সময় মই এনেকৈ লৰাই ভাজি লৈছোঁ। এতিয়া মই চেনিখিনি দি দিছোঁ। চেনিখিনি দি মই আকৌ এনেকৈ লৰাম। চেনিৰ পৰা যিহেতুকে পানী ওলাব, চেনিৰ পানীখিনি ডাঠ হৈ নোযোৱালৈকে লৰাই থাকিব। চেনি দিয়াৰ লগে লগে দেখিছে কেনেকৈ চেনিৰ পানীটো ওলাই, চেনিটো গলি এনেকৈ ঢিলা হৈ পৰিছে। এনেকৈ মই অলপ সময় লৰাই অলপ ডাঠ হ'বলৈ দিম। তাৰপিছত মই কাঢ়ি থ'ম। কেৰাহীখনৰ পৰা কাঢ়ি বেলেগ এখন পাত্ৰত ৰখাম। ৰখাই ঠাণ্ডা হ'লে বৈয়ামত ভৰাই ব্ৰেডৰ লগত পৰিৱেশন কৰিম। ব্ৰেড বা ৰুটিৰ লগত পৰিৱেশন কৰিম। ছোৱালী স্কুললৈ গ'লে মানে তাইকো ব্ৰেডৰ লগত টিফিনত দিব পাৰিম। এনেকৈ আপোনালোকেও কেতিয়াবা বনাই খাই চাবচোন। নিজৰ ঘৰুৱা টেঙামৰা নিজ হাতেৰে বনোৱা এটা জেলি বা জাম কি ভাল হয়। দেখিছে এয়া জাম আমাৰ ৰেডি হৈ গ'ল। কেনেকৈ ডাঠ হৈ পৰিছে দেখিছে।
ঘৰতে আমি কি ধুনীয়াকৈ জাম তৈয়াৰ কৰি লৈছোঁ। এতিয়া আমাৰ জাম হৈ গ'ল। অন্য এদিন আপোনালোকক মই নিশ্চয়কৈ পৰিৱেশন কৰি দেখুৱাম ৰুটি বা জামৰ লগত। আজিলৈ তেনেহ'লে টেঙামৰাৰ জেলিৰ ৰেচিপিটো এনেকৈ বনোৱা হয়। ইমানতে ভিডিঅ'টো সামৰিছোঁ। অন্য এটি ভিডিঅ'ৰ সৈতে কালিলৈ পুনৰ লগ পাম। বাই বাই, শুভৰাত্ৰি।